বহু বিপদ বিঘিনি মূৰৰ ওপৰেদি পাৰ হৈ গৈছে। তোমাৰ সহায়ত সকলো বাধা অতিক্ৰম কৰিছো, কিন্তু আজিৰ এই পৰামৰ্শ মই কেনেকৈ মানি লওঁ দয়া? যিকোনো প্ৰকাৰে মানিব লাগিব, নহলে মংগল সন্ধ্যা ধূলিৰ লগত মিহলি হৈ যাব। আপোনাৰ বাহিৰে আন কোনোবাই আহোম ৰাজী শাসনৰ তাহানিৰ গৌৰৱ ৰক্ষা কৰিব পাৰিব? তাত মোৰ সন্দেহ আছে। তোমাৰ সন্দেহ অমূলক নহয় দয়া। মোক ক'বলৈ দিয়ক কমহৰি, ক'বলৈ দিয়ক। সেইদিনাৰে পৰা সেউজীৰ মুখে লালু ফুলে চকু আপোনাৰ ওপৰত পৰিছে। সেইদিনাৰে পৰা মোৰ চকুত টোপনি নাই। মোৰ মুখত হাঁহি থাকিলেও সেই একেটা চিন্তাই মোৰ অন্তৰাত্মা দহিব লাগিছে। সেয়ে আপোনাৰ সুখনৰ কাৰণে মৃত্যু পুৰাতাৰ ওচৰত প্ৰাৰ্থনা জনাই আহিছো। আপুনি ঘৰৰ পৰা আঁতৰি চাই মংগল মংহৰি আঁতৰি চাই মংগল। এনে পৰিস্থিতিত তোমালোকক এৰি কোনহতে আঁতৰি যাওঁ দয়া? মংহৰি আপুনি ইয়াৰ পৰা আঁতৰি যাওক, জয়ৰ কথা ৰাখক। আপোনাক বাহুবলী বুলি জানো, কিন্তু ৰজাঘৰীৰ 10,000 সৈন্যৰ লগত আপুনি বোলে কি কৰিব? যুঁজিম, মই বীৰৰ দৰে যুঁজিম, যুঁজি মৰিম। তথাপিও মই মোৰ দেশৰ মাটিৰ পৰা আঁতৰি নাযাওঁ দয়া। এবাৰ জয়াৰ মুখলৈ চাওক। আপোনাৰ জয়া অনেকৰ স্বাৰ্থত আপোনাৰ পৰা আঁতৰি থাকিবলৈ চিন্তাবোধ কৰা নাই। আৰু নকবা দয়া, আৰু নকবা। মই যাম দয়া, মই যাম। তোমাৰ কথা ৰাখি দেশৰ মংগলৰ হকে মই যাম। লালুখোলা লৰা ৰজা, তহঁতৰ আৰু বেছি দিন নাই। তহঁতৰ স্বেচ্ছাচাৰী শাসন কৰাবলৈ প্ৰজা পাৰি আজি দৃঢ় প্ৰতিজ্ঞ। এদিন নহয় এদিন মোৰ দেশৰ আকাশৰ কলিয়াতৰ আকাৰ কৰিবে। আপুনি অলপ সাৱধান হৈ থাকক। কোনোবা আহিছে যেন পাইছো, ৰজাঘৰীয়া চোৰাংচোৱা হ'ব পাৰে। সিহঁতক মই নেভানেভ কৰোঁ। মোৰ হেন্দাম কৰ। আপুনি মাজৰ ফালে যাওক, অলপ সাৱধান হৈ থাকিব। আপুনি মাজৰ ফালে যাওক। সখী, ইমান নতুনকৈ আহিছে যে কি হ'ল? অলপ স্থিৰ হৈ যোৱাচোন। তথাপি কমে ঘৰ তোমাৰতো বৰ ভাল নহ'ব। ঘৰক আজি তোলাৰ কথা ব্যৱস্থা কৰা। আজি এতিয়াই এতিয়াই আমি অলপ আগতে এই বিষয়ে আলোচনা কৰিছিলো সখী। আলোচনা কৰি থাকিলে নহ'ব, তালে গুৰুত্ব ল'ব লাগে, নহ'লে ক'ত কৰিব পাৰে। সেউটি আহিছে। কিবা নতুন বতৰা আনিছে নেকি? আজি ৰাতিটো আপুনি ইয়াত থকাটো উচিত নহ'ব বোলে। কেলৈ দয়া? আজি ৰাতিয়ে আপোনাক ধৰিবলৈ লালু ফুলে ৰাতি হাজৰিকাক পঠাইছে। লালুখোলা কেঁচা বৰণৰ গাঁথাত দিলে কি অৱস্থা হয় তই নাজানা? শৰীৰত অন্তিম ৰক্তকণিকা প্ৰবাহিত হৈ থকালৈকে তহঁতৰ স্বেচ্ছাচাৰী শাসনৰ অন্ত পেলাবলৈ জননী জন্মভূমিৰ চৰণ চুই প্ৰতিজ্ঞা কৰিছো। মুংগন চুনখামৰ গৌৰৱ ৰক্ষা কৰিবলৈ যিকোনো কঠোৰ পৰিস্থিতিৰ সন্মুখীন হবলৈ প্ৰজাপাৰি সদায় প্ৰস্তুত। পলম কৰাৰ সময় নাই। যাবতো লাগিবই দয়া, কিন্তু লাহে লাহে টোপনিত লাল কাল হৈ থকা মুখ দুখনলৈ চালা সিহঁতক এৰি যোৱাৰ কথা ভাবিলে মোৰ এই সাহসী বুকুখনো দুৰু দুৰুকে কঁপি উঠে দয়া, দুৰুকে কঁপি উঠে। আপোনাৰ সিদ্ধান্ত জানো সলনি কৰিব পাৰিব? নাই, নকৰো। তথাপিও কোন হত
মুহূৰ্ততে সিহঁতক এৰি আঁতৰি যাওঁ দয়া এটা কাম কৰিবা পুৰা দুটিৰ সৈতে তুমিও উঠা দেউতাৰ ঘৰতে গৈ থাকিবা নহ'লে ৰজা ঘৰীয়া কুকুৰে তোমাক অকলে পাই আমনি কৰিব দয়া সেইবিলাক চিন্তা পাছে পৰেও কৰিব পাৰি এতিয়া আপুনি যোৱাৰ ব্যৱস্থা কৰা হওক মই যাম দয়া মই যাম তোমাৰ ইচ্ছাক মই কোনোদিনে অৱহেলা কৰা নাই আৰু আজিও নকৰো তোমাৰ বুদ্ধিমত্তাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে দয়া বিশ্বাস আছে জয়া লাইলে চাই টোপনি গ'ল নেকি সিহঁতে তৰপুৰৰ সৈতে কথা পাতি আছিল মই সিহঁতক মাতি দিছো তৰবৰীয়াই 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 মই যাবলৈ ওলালো বিদায় বেলাত মোৰ জয়াৰ লাইলে চাই তোমাৰ চৰণত গতালো সিহঁতক চাবা দয়া মই সিহঁতক চাবা সুন্দর পাখি করি যাবলৈ ওলালো জয়া এইবোৰ কি আনিছা এখন এৰিছানৰ আৰু কেতিয়া কি খাবলৈ জয়া মই লাইনে চাই আপুনি চিকাৰলৈ ওলাইছে বুলি কৈছো ভালেই কৰিছা দিয়া সিহঁতে মোৰ এই অজ্ঞাত যাত্ৰাৰ কথা গম পালে মনত বৰ কষ্ট পাব জয়া তাহলে যাব কথা নাথাও কথা আৰু ঘৰ পৰমা চিকাৰলৈ যাব তোমাক যাম আপোনাক কি আনিবা ধুনীয়া বস্তু আনিবা দেই তোমালোকৰ মই বহুত কিবা কিবি আনি কিন্তু হৰিয়ে পোৱালি নানোদেই শুনাইবত মই বাঘ চিকাৰলৈহে যাম আৰু সেইকাৰণে বাঘৰ পোৱালি বাঘৰ লগত খেলিব পৰা জনে আচল মানুহ জয়া দিয়া মই এতিয়া যাওঁদেই আহিলো কথাই নকওঁ কি কথা আপুনি এই অঞ্চলত থকাটো বৰ ভাল হোৱা নাই তাৰ মানে ইয়াৰ প্ৰজাঘৰীয়া চোৰাংচোৱা আৰু চৌদাগে ব্যাপিনি পৰিছে তাৰ মানে তুমি মোক চিনি পাইছা কিয় নাপাওঁ লালুক খোলা আৰু নৰা ৰজাৰ কিছুমান নীতি বিৰোধ কাৰ্যত প্ৰজাসকল বিদ্ৰোহী হৈ পৰিছে আপুনি বাচি থকাটো দেশৰ সকলো শান্তিকামী প্ৰজাই বিচাৰো তেনেহ'লে মই এতিয়া যাওঁ আইদেউ তোমাক বহুত ধন্যবাদ সেইফালে নহয় এইফালে আহক আমাৰ বাৰীৰ পৰা খালৰ পৰা পানী আনিবলৈ যাওঁতে দেখি আহিছো এইফালে আহিছে যে খাওক আপুনি খৰধৰ কৰক নহয় নহয় আহক মই বাটটো দেখুৱাই দিম তোমাৰ মতেই হওক
কোনে কাটি দিলে ৰজাৰে কি মনে সজাইছিলো কোনে কাটি দিলে ৰজাৰে শুনিখা মন কুমলীয়া একোতে নমহে মন একোতে নমহে মন স্বৰ্গদেৱ মংগল হওক। আহক ডাঙৰীয়াসকল নিজৰ আসন গ্ৰহণ কৰক ভাল স্বৰ্গদেৱ। দেশৰ কুশল বাতৰি জনাওঁ ডাঙৰীয়াসকল এই গাঁঠি হাজৰিকা বৰচৰত উপস্থিত হোৱা নাই কিয় আপোনালোকে জানে নেকি এই গাঁঠি হাজৰিকাৰ বিষয়ে হাজৰিকা পালে হাজৰিকা আনিছানে মংগল বাতৰি হাজৰিকা তোমাক কোন ঘৰলৈ যোৱা ৰাজ আদেশ আছিল কৰিলানে পালন কোৱা হৈছে কিন্তু কি কিন্তু ৰৈ গলা যে কোৱা সোনকালে কোৱা এই গোটাপানীৰ বাতৰি পাবলৈ মই অস্থিৰ হৈ পৰিছো ঘৰত নাই ওলাই গ'ল পলাই গ'ল পলাই গ'ল তই খবৰ দিবলৈ ৰাজসভালৈ আহিছ পলাই গ'ল কোৱা হাজৰিকা কেনেকৈ পলাই গ'ল এই সম্পৰ্কে মই কেনেকৈ ক'ম ইমানবোৰ চোৰাংচোৱা সাধন থাকোঁতেই বৰ বুঢ়াই আপুনি ইমানবোৰে নিমাতে আছে আপুনি কিবা জানে নেকি এই গদাপানীৰ বিষয়ে দায়িত্ব ঠিক কথা যাৰ ওপৰত যি দায়িত্ব অৰ্পণ কৰা হয় সঠিক মতে পালন নকৰিলে ৰাজ বিষয়া বুলি কাকো ক্ষমা কৰা নহ'ব যেতিয়ালৈকে এই কোঁৱৰ গদাপানীৰ বাতৰি আনিব নোৱাৰা তেতিয়ালৈকে মোৰ সন্মুখত উপস্থিত নহ'বা হাজৰিকা জয় মাতিক গদাপানীৰ বিষয়ে তোৰ কি কোনো হাজৰিকা একো নাজানো পতিৰ বিষয়ে পত্নীয়ে নাজানে সেইকাৰণে তই সম্ভৱ হাজৰিকা বুজিলো সকলো বোধাই বুদ্ধিমতী জয়মতী এই চালনা আৰু কোনো সন্দেহ নাই আপুনি কেনেকৈ জানিলে ডাঙৰীয়া গদাপানীৰ বিষয়ে তেওঁ পত্নী জয়মতী সামৰিক পৰিস্থিতি জটিল কৰি তুলিবলৈ চেষ্টা নকৰিব ডাঙৰীয়া বৰ গোহাঁই ডাঙৰীয়া আপুনিও কিন্তু খালৰ কচুকা ঠনি নল'ব মোৰ সন্দেহ অমূলক হ'ব নোৱাৰে গদাপানী সৰু নহয় যে জয়মতী বুদ্ধিমতে সকলো কৰিব এনেকৈ বাদ বিতংগা কৰি থাকিলে জানো বিবাহ হ'ব হাজৰিকা কেতিয়ালৈকে এই কোঁৱৰ গদাপানীৰ বাতৰি আনিব নোৱাৰা সুদা মুখেৰে মোৰ সন্মুখত উপস্থিত নহ'বা যি পৰ্যন্ত মই গদাপানী ধৰিব নোৱাৰো মই বৰ্ষত উপস্থিত এই চৌদাংগুৰত তোমাৰ সহকাৰী হিচাপে নিয়োগ কৰা হ'ল কিন্তু মনত ৰাখিবা এই যদি অৱহেলা কৰিলেই পৰিণাম ভীষণ নহ'ব পাৰে মই এটা
ডাঙৰীয়া যদি আমি যাই মাতেই এই বৰ্ষৰালৈ আমি মৰমৰ ভয় দেখুৱাই এই গদাপানীৰ বাতৰি উলিয়াব এয়া কেনে পত্নীৰ কাৰণে পত্নী কেনে কৰাটো ন্যায় বহিৰ্ভূত কাম বোধেৰে এই কামে ৰাজ কৰ্মচাৰীসকলকো অতিষ্ঠিত কৰি তুলিব পাৰে গতিকে সিংহাসন মংগলৰ কাৰণে স্বৰ্গদেৱে এই সিদ্ধান্তত ভয়ভৰ নিদিব এই বৰগোহাঁই পৰামৰ্শ মতে কাম কৰিলে আমাৰ খোজে খোজে বিপদ হ'ব পাৰে এই লালুক খোলাবৰ ভূপনাৰ পৰামৰ্শ মতে কাম কৰিলে আমাৰ গদাপানীক ধৰিবলৈ কোনো কষ্ট বৰগোহাঁই মই কিছুদিনৰ পৰা লক্ষ্য কৰি আছো আপুনি মাজে সময়ে এই ৰাজকাৰ্যৰ বিধি প্ৰণালী দি আহিছে আপুনি প্ৰয়োজনপূৰ্ণ কৰিলেই এই বৰ্ষৰৰ পৰা আঁতৰত থাকিব পাৰে যদি মোৰ এটাও পৰামৰ্শ এই চৰাত বিহিত নহয় মই ইয়াত থকা নথকা একেই কথা যদি সেয়ে হয় আপুনি যাব পাৰে তেনেহ'লে মই আহিলো ডাঙৰীয়াসকল মুঠত মোক গদাপানীক লাগে এই গদাপানী বৰ পিয়াহ লাগিছে অলপ পানী খাব পাৰোনে চৰাই গৰু চাপাইনি পিয়াহৰ পানী মিঠা লাগে সকলোৱে আছিল এতিয়া কোনো নাই কলৈ যাওঁ ক'ব নোৱাৰো য'তেই সুবিধা হয় তাতেই থাকিম কিয় বেয়া লাগিব ইমান সেউজীয়া ইমান নিৰিবিলি সঁচাই ভাল লাগিছে
তোমালোকৰ ঘৰখনৰ বহুতো কথাই জানিলো। তোমালোকৰ ঘৰ কোনফালে আছে? কালিৰ ভিতৰতে বহুত জাগা আছে। চাবলৈ পাৰিলে কি আছে? আমাৰ আগত কোনটো ফালে আছে? জানাখিনি লাগিছ? ঐ জানিকা, আহিবি আহিবি। আমাৰ লগত আপুনি চাবলৈ নাই ন? আহিবি আহিবি, বেছি দেৰি হ'লে ঘৰতে কম ওলাবলৈ আছে ন? পহৰীয়া মৰমে জুই লগালে মৰমে কৰি জাখালে তোমালোকৰ ঘৰতে কোন মানুহ থাকিছে মোৰ ঘৰত কোনোৱেই নাই। সেইকাৰণেই মই য'তেই ত'তেই থাকো আৰু ঘূৰি পকিয়েই পাহাৰ পালোহি। কামনা কৰিবলৈ নাই তো আমাৰ লগত টাঙতে থাকিবি, কাম কৰিবি, বুজি পাবি, ভয় কৰিবলৈ নাই তো। ককাই এটা কথা ক'বলৈ আহিলে তো। কোৱা, কি কথা? হয়তো তিলটিকে ভাল পায়, তাইবি মোকে ভাল পায় বৰ ভাল কথা। আহে কামতে হয়তো তাইকে ল'বলৈ ভাওনা কৰিছে। বিয়া হ'ব? খুব ফূৰ্তি লাগিব। লাগিব লাগিব, গ'লেবি একটা চাল আছে। গান গানতে থাকিবি, পনি নিচিনা মৰম খেলাবি। তাইৰ পৰা বেলেগ নিচিনা মৰম নিবিচাৰি তো। কোনো চিন্তা নকৰিবা, আমি পাহাৰ ভৈয়াম ককাই ভাই। সকলোৱে আমি ককাই ভাইৰ দৰেই থাকিম। আমি পাহাৰ ভৈয়াম ককাই ভাই। কহতই লাগা ভয়ামৰ পাহাৰ লাগা তোৰে মোৰে মাজতে নাই গৰ্ভ ও মন লাগা মৰম সে পাহৰি নাযাবি পাহাৰ ভয়াম আমি থাকি মেলি পাহাৰ ভয়াম আমি থাকি মেলি পাহাৰ ভয়াম আমি থাকি মেলি সোনকালে কওঁ। তোমাৰ মই সুধিছো স্বৰ্গদেউ, আপুনি উত্তৰ দি সময় নষ্ট নকৰিব ডাঙৰীয়া। অপমান কৰা তুমি সোনকালে তোমাৰ ইয়াৰ পৰা তুমি নহলে তোমাক মাৰি বুলি তোৰ দিনৰ পথ পলাই পঠালি জয় মতি তোমার বুদ্ধিমতাই এতিয়াও সময় আছে বিয়াৰ কথা কৈ দিয়া আৰু নহলে মই নকওঁ স্বৰ্গদেউ, মই জানিলেও নকওঁ, মোক মাৰি পেলালেও নকওঁ। আমান্য নারী ইমানা সদাঙ্গুরুয়া এই উদাহরণে বন্দি করে থোয়া এই বর্তরা ভঙ্গ স্বর্গদেউ এই বিশাল আহুরাইতে রজা এই লালক খেলা এতিয়ালৈকে সম্ভৱ হোৱা নাই।
এতিয়াও কোৱা নাই এইবাৰ কিন্তু ক'বই লাগে প্ৰথম দিনাৰ পৰা সেই কথাকে সময় আগতে তহঁত দুটা কি কৰিছিলো মনত আছে তহঁত আৰু এজনী দৰেই অৱস্থা হ'ব বুজিলিনে বুজিলো বুজিলো জয়মতী বাচি থাকিবলৈ যদি মন আছে এতিয়াও সময় আছে গোটাৰ পানী কৰাই গ'ল কৈ দে এই সাউদান বৰুৱাই কিমান যুৱ মানুহৰ মাত উলিয়ালে তই জান নিতাই লৈ আহ টপক দে আৰু মূৰত ঢালি দে কেনেকৈ নকয় চাওঁ এইবাৰ কিন্তু কি চাই আছ ঢালি দে তেনেহলে আৰু কি আছে লৈ আলু গৰম কৰি আৰু এই গাত লগাই দে সকলো কথা বাহিৰ হৈ যাব কি কৰিছ লৈ আহ সোনকালে এইবাৰ কিন্তু কব নাজানো নকওঁ বাদে একো কথাই মুখৰ পৰা উলিয়াব নোৱাৰি আৰু কি নতুন শাস্তিৰ ব্যৱস্থা কৰিম ৰূপাই নিতাই তহঁতি তহঁতৰ কাম কৰ বৰ কাটি হাজৰিকাক লগ কৰি আহো আপুনি একো চিন্তা নকৰিব বৰুৱাদেউ What?
ঘৰত টোপনি ধৰিছো লালু ফুলা কোনে সংসদে ল'ৰা খুব বুদ্ধি দি এইখন কৰিছে মানুহজনী ইমান শাস্তি খাইছ গিৰিৰৰ কথা কৈ তই নিজকে ৰক্ষা নকৰ কিয় দুটা কি হ'ল কৰি আছ যে দুটা কি হ'ল কৰি আছ যে টোপনি ধৰিছে তহঁত দুটা ৰাতিৰ পৰা ৰজাৰ ঘৰীয়া কামে বুজিলি আমাক এনে কাম নকৰিব আজিৰ পৰা আমি কামত অৱহেলা নকৰো বাৰু আজিৰ কাৰণে তহঁত দুটা ক্ষমা কৰি দিছো এতিয়া তহঁতে তহঁতৰ কাম কথা কৈ দিয়ে নহলে কাহি কাটি পুৰ দিন গাত দুটা কি হ'ল তোমাক ভুল নাই যে আজি 14 দিনৰ অত চেষ্টা অথলে গ'ল এতিয়া মই বছৰত কি উত্তৰ দিম দে জয়মতীৰ বান্ধবোৰ খুলি দে মই যাওঁ জয়া